আহক শুনাও এটি কাহানী সৰুতে মায়ে সপোন দেখিছিল মোক বনাবলৈ বিজ্ঞানী কিন্তু পঢ়াত মন নবহিছিল মনটো মোৰ তত ঘূৰি ফুৰিছিল ক্লাছত এবাৰ সুধোতে যে ক গ্ৰন্থ থকা ফুলৰ নাম পটাককে মই কৈ পালো মেকডোনাল্ডছ নাম্বাৰ 1 ছাৰ উঠা বহা কৰিছো 30-35 বাৰ মান কলেজত আহি পিছে সায়েন্সক বিদায় দিলো কিন্তু ঘৰৰ মানুহে ক'লে তই অফিচাৰ হ'ব লাগিব মাই লাইফ বাট দেয়াৰ চইচ আৰু মই সংগী কৰি ললো অফিচাৰ চইচ কলেজত অকণমান চিৰিয়াছ হলো কিন্তু কিতাপে ক'লে ইউ আৰ টু লেট ব্ৰ লগৰবোৰে ক্লাছ ক্ষতি নকৰে আচলতে সিহঁতক এটেণ্ডেন্স লাগে আৰু পৰীক্ষাৰ নম্বৰ টিউচনৰ নোটছ পঢ়িহে আহে এটেণ্ডেন্স লিষ্টত যেতিয়া আহিল নাম বোলো ডাঙৰ ডাঙৰ নেতাওচোন টকা দেখি মানি যায় তাতে আৰু কলেজে এইখন অৱশ্যে কলেজ শেষ কৰি লাগিছে ভয় নিজকে সুধিছোঁ মই কিমান দিন আৰু চলিবি দেউতাৰ টকাত তই আচলতে আনে দেখা সপোনবোৰ পূৰাওঁতে নিজৰ সপোনবোৰ হেৰাই থাকিল শৰ্মাৰ ল'ৰাৰ সৈতে কম্পিটিশ্যনত নমাই একোতে গাঁওখনেই মজা লৈ থাকিল আৰু সেই খেলখন চলিয়ে থাকিল আজি শৰ্মাৰ পুতেকে জিকিলে কাইলৈ বৰুৱা হাৰিব পৰহি গোস্বামী জিকিব আৰু এই খেলখন চলিয়ে থাকিব পিছে ৰ'ব আপুনি কি ভাবিছে মই হাৰিলো তেন্তে শুনক এদিন বন্ধুৰ বিয়াত মই শৰ্মাৰ পুতেকক সুধিলো ভাই ব্লেক ডগ খাবি নেকি ব্লেক ডগ সি উত্তৰত ক'লে ক'লাই হওক বা বগাই হওক ভাই কুকুৰকো কি মানুহে খায় নেকি আই ইট চিকেন অনলি মই হাঁহি দিলো কি ক'ব খুজিছো আপোনালোকে বুজিছে কি জানি কমেণ্টত জনাবচোন থেংক ইউ ছ' মাছ